হেল্ল' এভৰিৱান, মোৰ ইমান গাটো ভাল নহয়। দেৰিকৈ হ'লেও আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ। উৰুকাৰ দিনা মা আৰু মই যোগানন্দ দাৰ ঘৰত গৈছিলোঁ। যোগানন্দ দা আপোনালোকে আগৰটো ভিডিঅ' দেখি পাইছেই চাগে। এয়া হৈছে চুঙাত দিয়া গাহৰি মাংস। তেওঁলোকে ৰেডি কৰি থৈছিলে, আমি গৈয়ে খাব পালোঁগৈ আৰু খুবেই টেষ্টি হৈছিলে। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব পাৰে। ৰেচিপিটো আপোনালোকে শুনি লওক এটা। কি দিয়া হৈছে? এয়া আদা, নহৰু, তাৰপিছত ধনিয়া পাত, জলকীয়া, পিঁয়াজ আৰু অলপ কৈ নহৰু গুচোৱা এটা নতুন পদ্ধতি গম পালোঁ। নহৰু বোলে অলপ সময় পানীত তিয়াই থৈ মোহাৰি দিলে নহৰু বাকলি গুচি যায়। আৰু এয়া মই চিকেন বনাই আছোঁ। কয়লাৰ মাংস আছিল আৰু খাবলৈ খুবেই ভাল হৈছিল। এয়া হৈছে চাৰ্লিয়ে আমাক বহুত বছৰৰ পাছত দেখা পাইছে, সেইবাবে খুবেই ফূৰ্তি তাৰ। আমি খাবলৈ বহিলোঁ সকলোৱে, মা, মই, লক্ষ্য দা, যোগানন্দ দা, পিনাৰী বা আৰু উৎপল দা, আৰু শেষত অলপ বিহুত বিহু নানাছিলে হ'ব জানো। আজিলৈ ইমানে, পুনৰ লগ পাম আন এটা